বিস্ফোৰণ গণেশগুৰিত বিস্ফোৰণ নমস্কাৰ মই দীপজ্যোতি ডেকা আপুনি চাই আছে ফাৰ্ষ্ট নিউজ ৰিপৰ্ট হয় গণেশগুৰিত অহা 25 অক্টোবৰত হ'ব বিস্ফোৰণ কিন্তু আপুনি ভয় খাব নালাগে কাৰণ এই বিস্ফোৰণ গণেশগুৰিৰ অভাৰব্ৰিজৰ তলত বা কোনো ৰাজহুৱা স্থানত নহয় এই বিস্ফোৰণ হ'ব সুদৰ্শন থিয়েটাৰৰ মঞ্চত কিয়নো দিছপুৰ প্ৰেছ ক্লাবৰ আমন্ত্ৰণত অহা 24 অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গণেশগুৰি গোপাল বড়ো বিদ্যালয়ৰ খেলপথাৰত আহি আছে সুদৰ্শন থিয়েটাৰ আৰু এই থিয়েটাৰৰ অহা 25 অক্টোবৰত তেওঁলোকে প্ৰদৰ্শন কৰিব তেওঁলোকৰ বহুল চৰ্চিত নাট পল্লৱ পৱনৰ বিষ্ণু যজ্ঞ এই বিষ্ণু যজ্ঞতে বিভিন্ন কাৰুকাৰ্যৰে সমৃদ্ধ নাটখন পৰিচালনা কৰা হৈছে আৰু সেই নাটখনৰে এটা দৃশ্য বিস্ফোৰণ সংঘটিত হ'ব তাকো হেলিকপ্টাৰ আহি সঁচাকৈ এক অপূৰ্ব গীত নৃত্যৰ সমাহাৰ আৰু বলিষ্ঠ অভিনয়েৰে এই নাটখন প্ৰদৰ্শন কৰা হৈছে আৰু অসমৰ বিভিন্ন চুকত এতিয়ালৈকে প্ৰদৰ্শিত হোৱা নাটখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কিয় দুৰ্নীতি কিয় যুঁজিম মই জিকিব কোন হাৰিব বিষ্ণু যজ্ঞ